বন্ধুসকল, বহুতৰ মনত এইটো প্ৰশ্ন হয় যে পঢ়া শুনা কৰিলোঁ, আমি ভালদৰে গ্ৰেজুৱেশ্যন ল'লোঁ, কিন্তু আমি এতিয়া কৰোঁ কি? চাকৰি নাইকিয়া, বিজনেছ কৰিবলৈ আমাৰ লগত টকা নাইকিয়া, গতিকে এতিয়া কি কৰোঁ? আৰু এতিয়া 2022 চনত ইউটিউবত ইমানবোৰ ভিডিঅ' বনোৱা হৈ গ'ল, আমি যদি ভিডিঅ' বনাওঁ তেতিয়াহ'লে আমি ছাকচেছ হ'ব হয়তো নোৱাৰিব পাৰোঁ। ইউটিউবত প্ৰত্যেকটো কেটেগৰীৰ ভিডিঅ' বনোৱা হৈ গ'ল, প্ৰত্যেকটো টপিক্সৰ ওপৰত ভিডিঅ' বনোৱা হৈ গ'ল, প্ৰত্যেকটো আপোনাৰ ইনফৰমেশ্যনৰ ওপৰত আপোনাৰ অনেক ভিডিঅ' আছে, আৰু সকলো গলিতে আপুনি এজন হ'লেও ইউটিউবাৰ এতিয়া পাব। তেন্তে আমি যদি এতিয়া ইউটিউব ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে কি আমি ছাকচেছ হ'ব পাৰিম? ইউটিউবিং কৰি কি আমি আমাৰ ফিউচাৰ বনাব পাৰিমনে? যদি আমি আজিৰ পৰা ইউটিউবিং ষ্টাৰ্ট কৰোঁ বা আমি ইউটিউবত ভিডিঅ' বনোৱা আৰম্ভ কৰোঁ, ইয়াৰ পৰা আমি আমাৰ কেৰিয়াৰ বনাব পাৰিমনে? আৰু ইয়াৰ পৰা আমি টকা ইনকাম কৰিব পাৰিমনে এসময়ত? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হয়, আৰু আপুনি আপোনাৰ কেৰিয়াৰ গঢ়িব পাৰে যদিহে আপুনি এই প্ৰশ্নৰ উত্তৰটো সঠিকভাৱে আপুনি পায়, বা আপুনি সঠিকভাৱে এই প্ৰশ্নটোৰ উত্তৰ জানে। আৰু যদি নাজানে তেতিয়াহ'লে আপোনালোকক আজি মই এই প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ দিবলৈ গৈ আছোঁ, সম্পূৰ্ণ লজিকৰ সৈতে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, এই ভিডিঅ'টো হয়তো আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আছাম টিউব চেনেলটোলৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, চুলিখিনি আজি অলপ কাটি দিলোঁ যিহেতু বহুত গৰম, আৰু যিয়ে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আটাইতকৈ ডাঙৰ কথাটো হ'ল, আমি যিবোৰ ভিডিঅ' ইউটিউবত বনাওঁ সেইবোৰ ভিডিঅ' আচলতে চাই কোনে? সেইবোৰ ভিডিঅ' আপুনিয়ে চাই, সেইবোৰ ভিডিঅ' ময়ে চাওঁ। হ'ব পাৰে মোৰ ভিডিঅ' আপুনি চাই বা আপোনাৰ ভিডিঅ' মই চাওঁ, আপুনিও দৰ্শক আৰু ময়ো দৰ্শক, আপুনিও এজন ক্ৰিয়েটৰ আৰু ময়ো এজন ক্ৰিয়েটৰ হয়। কিন্তু এটা কথা, কিয় যেন মানুহৰ চকুত এই কথাটো নপৰে? মানুহে কয় যে ভিডিঅ' অকল ইউথবিলাকে চায়, কিন্তু মই কওঁ যে ভিডিঅ' অকল ইউথে নাচায়, ভিডিঅ' চাই গৃহিণীও চায়, ভিডিঅ' বয়সীয়াল মানুহবোৰেও চায়, আৰু ভিডিঅ' সৰু ল'ৰা ছোৱালীয়েও ভিডিঅ' চায়। এজন দোকানত কাম কৰা মানুহো ভিডিঅ' চায়, আৰু এজন অফিচত কাম কৰা মানুহো কিন্তু ভিডিঅ' চায় আজিকালি। চাওক, এতিয়া কথাটো অলপ মই বেলেগ ফালে লৈ যাওঁ। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, বা 2 বছৰ 3 বছৰ বা 5 বছৰীয়া ল'ৰা ছোৱালী, তেন্তে আপুনি চাব সেই ল'ৰা ছোৱালীবোৰক যদি আপুনি এটা কিডছ ভিডিঅ' লগাই দিয়ে বা এটা কাৰ্টুন লগাই দিয়ে, তেতিয়াহ'লে আপুনি মন কৰিব তেওঁলোকে যেতিয়ালৈকে আপোনাৰ মোবাইলটোৰ বেটাৰী শেষ হৈ নাযাব তেতিয়ালৈকে কিন্তু আপোনাৰ মোবাইল তেওঁলোকে ঘূৰাই নিদিব। মোৰ এজনী ভাগিন আছে ষ্টেলা, তাইক যদি এটা কিডছ ভিডিঅ' এটা কাৰ্টুন লগাই দিওঁ, তাই তেতিয়ালৈকে মোবাইলটো নিদিয়ে ঘূৰাই পেলাই যেতিয়ালৈকে মোবাইলটোৰ বেটাৰী সম্পূৰ্ণ শেষ হৈ নাযায়। আৰু ইয়াত এটা কথা আপুনি মন কৰিব যে আজিকালি ল'ৰা ছোৱালীবোৰ, আজিকালি কিডছবোৰ ভিডিঅ'ৰ প্ৰতি ইমান আকৰ্ষণ, ইমান এডিকশ্যন হৈছে যে তেওঁলোকে নিজৰ হিচাপ অনুযায়ী তেওঁলোকে সকলো ভিডিঅ' চাই, তেওঁলোকৰ হিচাপ অনুযায়ী তেওঁলোকে ভিডিঅ'বোৰ চাই থাকে। আৰু এটা কথা আপুনি মন কৰিব যে যেতিয়া এটা নতুন গান বা এটা কমেডি শ্ব' ইউথৰ বাবে আহে, তেতিয়া কিন্তু সেই ভিডিঅ'বোৰত ভিউজ কিমান হয়? আপোনাৰ খুব বেছি মিলিয়নছ হয় বা আপোনাৰ 2 মিলিয়নছ হয়। কিন্তু আপুনি মন কৰিব যেতিয়া এটা কিডছৰ ভিডিঅ' আহে, সেই ভিডিঅ'টোত কিমান ভিউজ হয়? আপোনাৰ মিলিয়ন, আপোনাৰ বিলিয়নলৈকে ভিউজ যায় আপোনাৰ সেইবোৰ ভিডিঅ'ত। সৰু ল'ৰা ছোৱালীৰ ভিডিঅ'ত আটাইতকৈ বেছি ভিউজ হয় আজিকালিৰ দিনত। ইয়াৰ মানে কি? তেওঁলোক এতিয়া 2 বছৰ বা 3 বছৰ বা 4 বছৰ 5 বছৰীয়া ল'ৰা ছোৱালী, কিন্তু এসময়ত তেওঁলোকে ডাঙৰ হ'ব। তেওঁলোকে যদি এতিয়াও ভিডিঅ' চাব ভাল পায়, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ হৈও কিন্তু ভিডিঅ' চাবলৈ ভাল পাব, আৰু তেওঁলোকৰ সেই এডিকশ্যনটো ডাঙৰলৈকে থাকিব। আজিৰ পৰা 10 বছৰৰ পিছত তেওঁলোকে ইউথ হ'ব, আৰু তেওঁলোকে তেতিয়াওতো তেওঁলোকৰ হিচাপ মতে তেওঁলোকে ভিডিঅ' চাব, যিহেতু অলৰেডি তেওঁলোকে এতিয়া ভিডিঅ' চায়েই। ইয়াৰ মানেটো কি হ'ল? ইয়াৰ মানেটো হ'ল যে আপোনাৰ ভিডিঅ'ত আপোনাৰ ফিউচাৰ আছে। এতিয়া কথাটো হ'ল, ভিডিঅ'ত যদি আমাৰ ফিউচাৰ ব্ৰাইটেই আছে, তেতিয়াহ'লে কি আমি আজিৰ পৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰোঁনে? হয়, নিশ্চয় আপুনি আজিৰ পৰাই ষ্টাৰ্ট কৰক। আপুনি যদি এনিমেশ্যন জানে তেতিয়াহ'লে আপুনি আজিৰ পৰা এনিমেশ্যন বনোৱা ষ্টাৰ্ট কৰক, আৰু পিছলৈ আপুনি অন্য ভিডিঅ' বনাব। এতিয়া মানুহে ক'ব পাৰে যে ইউটিউব হয়তো এদিন বন্ধ হৈ যাব পাৰে, কিন্তু মই আপোনালোকক কওঁ যে টিকটকতো বন্ধ হৈ গ'ল ইণ্ডিয়াত, কিন্তু টিকটকত যিসকলে কাম কৰিছিল তেওঁলোকে জানো এতিয়া নিবনুৱা হৈ গ'ল? তেওঁলোকে জানো এতিয়া কোনো কাম নকৰে? তেওঁলোকে জানো এতিয়া ভিডিঅ' নবনায়? তেওঁলোকৰতো কেৰিয়াৰ বন্ধ হৈ যোৱা নাই। আজি তেওঁলোকে ইউটিউবত তেওঁলোকে শ্বৰ্ট ভিডিঅ' বনাইছে, তেওঁলোকে আজি ৰিলছ বনাইছে, আজি ইনষ্টাগ্ৰামত তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ কাম কৰি গৈ আছে। এনেকুৱা কেতিয়াও নহয় বন্ধুসকল। চাওক, আপুনি ভিডিঅ' বনোৱাটো শিকিলে আপুনি লাহে লাহে আপোনাৰ ভিডিঅ' বনোৱাৰ স্কিলটো বাঢ়ি গৈ থাকিব, আপোনাৰ স্কিল ভাল হ'ব, আপুনি ভাল ভিডিঅ' বনাব পৰা হৈ যাব, আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব, আৰু আপুনি এজন ভাল ভিডিঅ' ক্ৰিয়েটাৰ হৈ পৰিব। হ'ব পাৰে কাইলৈ কিবা এটা প্লেটফৰ্ম বন্ধ হৈ যাব পাৰে, হয়তো ইউটিউব বন্ধ হৈ যাব পাৰে, কিন্তু অন্য প্লেটফৰ্মবোৰ খুলিব। অন্য প্লেটফৰ্মবোৰত আপুনি আপোনাৰ ভিডিঅ' বনোৱাৰ স্কিলটো আপুনি দেখুৱাব পাৰিব, আপুনি আপোনাৰ কামটো কৰি গৈ থাকিব পাৰিব, আৰু তেতিয়া আপুনি এজন ভাল ভিডিঅ' ক্ৰিয়েটৰ হিচাপে জনাজাত হ'ব। আৰু যিবোৰ সৰু ল'ৰা ছোৱালীয়ে এতিয়া ভিডিঅ' চাই ভাল পায়, তেওঁলোকে এদিন ডাঙৰ হ'ব, আৰু তেওঁলোকে তেতিয়াও আপোনাৰ ভিডিঅ' চাব, যিহেতু আপুনি এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে নিজকে ইষ্টেব্লিছ কৰিব পাৰিব সেইখিনি সময়ত। টিকটক ভাৰতত বেন হৈ গ'ল, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিসকলে টিকটকত নিজৰ
কেৰিয়াৰ বনাইছিল তেওঁলোকৰ কেৰিয়াৰ এতিয়া সম্পূৰ্ণ ব্যৰ্থ হৈ গ'ল, তেওঁলোকৰ সম্পূৰ্ণ এতিয়া কেৰিয়াৰ নষ্ট হৈ গ'ল। আজি চাওক অৰবিন্দ অৰোৰা, তেওঁ আগতে টিকটকত ভিডিঅ' বনাইছিলে, কিন্তু তেওঁ আজি ইউটিউবত তেওঁক কোনে চিনি নাপায়, তেওঁক আজি সকলোৱে চিনি পায়। তেওঁৰ আজি মিলিয়ন তেওঁৰ আজি ছাবস্ক্ৰাইবাৰ আছে। আজি অনেকে ইনষ্টাগ্ৰামত ৰিলছ বনায়, আজি অনেকে ইউটিউবত শ্বৰ্টছ ভিডিঅ' বনায়, তেওঁলোকে পপুলাৰ হৈ গৈ আছে, যিসকলে টিকটকত কাম কৰিছিলে। তেতিয়াহ'লে আপুনি কিয় ৰৈ আছে? মোৰ কথাটো হ'ল আপুনি ভিডিঅ' বনাই গৈ থাকিলে আপুনি এজন ভাল ক্ৰিয়েটৰ হ'ব। আপুনি ইউটিউবাৰ হিচাপে নহয়, এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে কিন্তু আপুনি নিজকে গঢ় দিব পাৰিব, আৰু আপোনাৰ ফিউচাৰ বহুত ব্ৰাইট আছে ভিডিঅ'ত। গতিকে বন্ধুসকল, আজিৰ পৰাই আপুনি আপোনাৰ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰক, কাৰণ ইয়াত আপোনাৰ ভৱিষ্যত উজ্জ্বল আছে। চাকৰিও বিচাৰক, কিন্তু মাজতে আপুনি সময় উলিয়াই ভিডিঅ' বনাওক। কি জানি কাইলৈ হয়তো আপুনি ভিডিঅ' বনাই আপোনাৰ ফিউচাৰটো আপুনি গঢ় দিব পাৰিব ধুনীয়াকৈ। তেন্তে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ইনফৰ্মেশ্যনখিনি আৰু মোৰ কথাখিনি ভাল লাগিলে। আৰু যদি ভাল লাগিলে তেতিয়া প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক, আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। আছাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।